खुलुमबाय दिनैनि रादाबखौ फरायदों आं देबिका बर'आ बुहुमनि गोजौ थाखोनि फेशन शो इन्डास्ट्रि MIS दिल्लीआव 16 जुननिफ्राय 19 जुनसिम सानबा हाबाफारिजों जानाय मिस इन्डिया कुइन अफ कुइन्स बादायलायनायाव क'क्राझारनि स्वीटी गयारिया मिस इन्डिया कुइन अफ कुइन्स 2019 खौ देरहानो हायो। बे बादायलायनायाव गुबुन गुबुन हादोरनि सा 60 बादायारिया बाहागो लादोंमोन होनना मिथिनो मोननाय जादों। Recently, he got and won the glamorous position. MISM, Miss India Queen of Queen, 2019. How's it feeling? I'm feeling very happy, and this is my first national beauty pageant that I won. My parents always supported me in every situation, and I'm feeling very happy. Thank you. Who has given inspiration to get this position? My parents give me inspiration, and also my Kiran ma'am, who is an world ambassador of USA, and she is also Mrs. Earth Universe 2017. And also my guide Dr. Chita Ranjan Borua has given me inspiration. সৰ্বভাৰতীয় পৰ্যায়ত সুইটি গয়াৰীয়ে সদৌ অসমবাসীৰ হৈ যি সন্মান কঢ়িয়াই আনিলে তথা বড়ো জনগোষ্ঠীৰ হৈ যিখিনি সন্মান কঢ়িয়াই আনিলে অসমবাসী জ্ঞাত যে আপোনাৰ গাইডেন্সত সুইটি গয়াৰীয়ে ইমান ডাঙৰ এটা বৃহৎ সাফল্য অৰ্জন কৰিলে। এই বিষয়ে আপুনি অসমবাসীৰ ওচৰত কি ক'ব? হয়, প্ৰথম কথাটো হৈছে যে গাইড হিচাপে মই যি কৰিবলগীয়া আছিলে এইটো যে আজি 2 বছৰ সুইটি গয়াৰী আজি সৰ্বভাৰতীয় পৰ্যায়ত এটা ডাঙৰ কিতাপ দখল কৰিছে। বড়ো জাতিৰ হৈ সন্মান কঢ়িয়াই আনিছে, অসমীয়া জাতিৰ হৈ সন্মান কঢ়িয়াই আনিছে। সঁচাকৈ গাইড হিচাপে মোৰ আশীৰ্বাদ আগতেও আছিল, আজিও আছে, ভৱিষ্যতলৈও থাকিব। আজি এই কিতাপ দখল কৰাৰ ক্ষেত্ৰত সুইটিয়ে 2 বছৰ খুব কষ্ট কৰিবলগীয়া হৈছিল। কষ্ট মই নিজেও কৰিছিলোঁ, তাইৰ লগত বিভিন্ন জেগাত গৈছিলোঁ। বিশেষকৈ তাই এটা প্ৰজেক্ট কৰিছিলে, এইটো হৈছে ছেভ গাৰ্ল চাইল্ড কনষ্টিটিউশ্যনেল এণ্ড লিগেল প্ৰভিশ্যন। এই বিষয়টোৰ ওপৰত আমি যথেষ্টখিনি ঘূৰা-মেলা কৰিবলগীয়া হৈছিল, ফিল্ড ষ্টাডি কৰিবলগীয়া হৈছিল। মই এইটো যে সকলো দিশত গাইড কৰিবলগীয়া হৈছিল। তদুপৰি এগৰাকী জনজাতীয় মূলৰ ছোৱালী, বড়ো সম্প্ৰদায়ৰ ছোৱালী, তাই কিদৰে নিজৰ জাতি, নিজৰ সংস্কৃতি আৰু অসমীয়া মূলসুঁতিৰ দিশটো আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ত দেখুৱাব পাৰোঁ, তাতো যথেষ্ট পৰিমাণে আমি প্ৰিপেয়াৰ কৰিবলগীয়া হৈছিলে। বিশেষকৈ এই ইভেণ্টটোত মিছ ইণ্ডিয়া কুইন অফ কুইন 2019 ইভেণ্টটোত আমাৰ সুইটিয়ে জাতীয় পোচাকৰ ক্ষেত্ৰত যথেষ্টখিনি সমাদৰ লাভ কৰিছে। তাই বড়ো জনগোষ্ঠীৰ নিজৰ পোচাকটো উপস্থাপন কৰাৰ লগতে 7 Sister কালচাৰ এণ্ড ইউনিটি এই আদৰ্শৰ মেছেজ এটা দিব বিচাৰিছে।